আকৌ গৰাখহনীয়াৰ ভয়াবহ তাণ্ডৱ মৰিগাঁও জিলাৰ বুঢ়াগাঁৱৰ বালিডুঙাত সাব্যস্ত কৰিছে আমচুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে মৰিগাঁও জিলা আমচুৰ বিষয়ববীয়াসকলৰ লগতে স্থানীয় ৰাইজ। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে কঁপি উঠিছে প্ৰতিবাদস্থলী। সমস্যাৰ সমাধান নহলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ভয়াবহ আন্দোলন হ'ব অসমত। জলসিঞ্চন বিভাগক ধিক্কাৰ জনাইছে আমচুৱে। মঙ্গলবাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হৈছে প্ৰতিবাদ। মুছলমানৰ সুৰক্ষাৰ বাবে দিল্লীত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব আমচুৱে। অহা 12 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিল্লীত সাব্যস্ত কৰিব প্ৰতিবাদ জনাইছে আমচুৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক ইকৰামুল হুছেইনে। যেতিয়ালৈকে বৈজ্ঞানিক পদ্ধতিৰে স্থায়ী সমাধান নকৰে তেতিয়ালৈকে আমচুৰে অবিৰত আন্দোলন চলি থাকিব। আৰু আপোনালোকক জনাবলৈ পাইছোঁ যে অহা 12 ছেপ্টেম্বৰত এই সমস্যা লৈ আমি দিল্লী যন্তৰ মন্তৰত কেন্দ্ৰীয় চৰকাৰক আমি এই সমস্যাটো অৱগত কৰিম। আৰু যেতিয়ালৈকে আমাৰ এই মূল সমস্যা ধান আৰু গৰাখহনীয়াৰ সমস্যা সমাধান নহয় তেতিয়ালৈকে আমাৰ এই আন্দোলন অব্যাহত থাকিব বুলি আজি এই ব্যক্তিগতস্থলীৰ পৰা অসম চৰকাৰ আৰু ভাৰত চৰকাৰক উকি আমি প্ৰদান কৰিছোঁ। ইয়াৰ লগে লগে অতিকে দুখৰ বিষয় যে আমাৰ যিসকল আমাৰ গাঁৱলীয়া অঞ্চলতো বৰ্তমান স্মাৰ্ট মিটাৰৰ ব্যৱস্থা কৰিছে। আমাৰ যি পুৰণা মিটাৰ আছিল সেই মিটাৰৰ পৰিৱৰ্তে স্মাৰ্ট মিটাৰ সংযোগ কৰি স্মাৰ্ট দেখুৱাবলৈ গৈ আমাৰ ৰাইজক বিভিন্ন প্ৰকাৰে অৰ্থনৈতিকভাৱে মাৰিবলৈ চেষ্টা কৰিছে। আৰু এই প্ৰতিবাদস্থলীৰ যোগেদিয়ে অসম চৰকাৰক দাবী জনাইছোঁ অতি সোনকালে এপ্লিকেশ্যনক মাগি ল'ব আৰু পুৰণা যি মিটাৰ আছে সেই পুৰণা মিটাৰৰ ব্যৱস্থা কৰক। আমাৰ স্মাৰ্ট মিটাৰ আমাৰ প্ৰত্যাহাৰ কৰিবলৈ আজি আমি শ্ৰী হিন্দুজনা সমিতিৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ। আমি আমচুৱে তাৎক্ষণিকভাৱে যাতে এই অঞ্চলৰ বানপানী গৰাখহনীয়া সমস্যা সমাধান হয় তাৰ কাৰণে মৰিগাঁও জিলা উপায়ুক্তৰ জৰিয়তে ৰাজহ চক্ৰমুখ মহোদয়ৰ হৈ আমি মাননীয় অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ তথা আহ্বান জনাইছোঁ অনতিপলমে এই বানপানী আৰু গৰাখহনীয়া সমস্যা এইখিনি সমাধান কৰক। অন্যথা আমাৰ আন্দোলন তীব্ৰতৰ হ'ব। পৰৱৰ্তী সময়ত আমি মৰিগাঁও যাম, তাৰ পৰা আমি দৰকাৰ দিছপুৰলৈ যাম। তাৰ কাৰণে সকলো আন্দোলন আৰু গৰাখহনীয়া সমস্যাই আমাক কেনেকুৱা আমাক বিপাঙত পেলাইছে। আজি গৰাখহনীয়া ইয়াৰ পৰা কোনোবা এজন মানুহৰ যদি ঘৰে ঘৰে নামি গৈছে তেওঁ সকলো ওজন হৈ গৈছে। ওজন হৈ যোৱাৰ পিছত তেওঁ যদি উজনি অসমৰ কোনোবা জেগাত কাম কৰিবলৈ যায় তেওঁক বিভিন্ন ধৰণৰ অপদস্থ কৰা লাগিব। গৰাখহনীয়াৰ প্ৰতিৰোধৰ দাবীত মৰিগাঁও জিলাৰ বুঢ়াগাঁৱত আমচুৰ 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট। অসমত চলিছে স্মাৰ্ট মিটাৰৰ জেহাদ। স্মাৰ্ট মিটাৰৰ নামত জেহাদ চলাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ভয়াবহ আন্দোলন কৰিব অসমৰ মুছলমান সমাজেও। ইয়াৰ বাবে কোনো বিষম পৰিস্থিতিৰ সৃষ্টি হলে দায়ী হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। স্মাৰ্ট মিটাৰৰ পৰিৱৰ্তে আগৰ মিটাৰ বাহাল ৰাখিব লাগে। স্মাৰ্ট মিটাৰ অতি শীঘ্ৰেই উঠাই দিয়াৰ দাবী আমচুৰ বিষয়ববীয়াসকলৰ। মৰিগাঁও জিলাৰ বুঢ়াগাঁৱত আমচুৰ 2 ঘণ্টীয়া ধৰ্মঘট। ৰাজহ চক্ৰৰ চক্ৰ বিষয়ানীৰ জৰিয়তে অসম চৰকাৰলৈ 6 দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে আমচুৱে। মৰিগাঁও জিলা আমচুৰ সাধাৰণ সম্পাদক ৰাজদুল আহমেদে 6 দফীয়া স্মাৰক পত্ৰখন পঢ়ি শুনাইছে। माननीय मुख्यमंत्री महोदय अहम सरकार दिसपुर गुवाहाटी 6 मरिगाँव जिला आयुक्त महोदयर जरिए বিষয় स्मार्ट पत्र तारीख 20/8/2024 महोदय सम्मानपूर्वक छात्र यूनियन चमुक आमचुर केंद्रीय समितिर सिद्धांत मर्मे अहमद प्रत्येकখন जिला और महकुमा सदर फलत उल्लेख कर दाबीসমূह समर्थनत 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আমাৰ দাবীসমূহ 1 নম্বৰ বিদ্যুৎ বিভাগে স্মাৰ্ট মিটাৰ সংযোগ কৰি ৰাজ্যখনৰ বিদ্যুৎ উপভোক্তাক মাদুমাৰ ঘূৰাই আছে। গ্ৰাহক জনতাই বৰ্ধিত বিদ্যুৎ বিলৰ বাবে জিয়াটো ভুগিবলগা হৈছে। স্মাৰ্ট মিটাৰ সংযোগ বন্ধ কৰি পূৰ্বৰ মিটাৰসমূহক বাহাল ৰাখি ৰাইজৰ সকাহ প্ৰদান কৰিব বুলি দাবী জনালোঁ।
2 নম্বৰ অসমত প্ৰত্যেক বছৰে হোৱা বানপানীৰ ফলত দুধনৈৰ পৰা শদিয়ালৈ আৰু ধেমাজিৰ পৰা কৰিমগঞ্জলৈ লাখ লাখ জনতাৰ বৃহৎ ক্ষতিৰ সন্মুখীন হৈ আহিছে। এইবাৰৰ বিভীষিকাময় বানে অসমৰ বহু পৰিয়ালক গৃহহীন কৰিছে। বানপানীৰ ফলত ক্ষতিগ্ৰস্ত আৰু গৃহহীন হোৱা পৰিয়ালসমূহক উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন কৰিবলৈ দাবী জনালে। 3 নম্বৰ প্ৰতি বছৰে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ লগতে বৰাক নদীৰ গৰাখহনীয়াত লাখ লাখ নৈপৰীয়া ৰাইজে নিজৰ খেতি মাটি হেৰুৱাইছে। ফলত বহু পৰিয়ালে সৰ্বশান্ত হৈ অসমৰ বিভিন্ন জিলাৰ লগতে ৰাজ্যৰ বাহিৰতো কৰ্ম সংস্থাপন বিচাৰি হাবাথুৰি খাই আছে। গতিকে গৰাখহনীয়া সমস্যাক আধুনিক বৈজ্ঞানিক পদ্ধতিৰ দ্বাৰা সমাধান কৰিবলৈ দাবী জনালো। 4 নম্বৰ অসমৰ চৰকাৰে চলোৱা উচ্ছেদত দৰং জিলাৰ ধলপুৰৰ উচ্ছেদিত পৰিয়াল আৰু হোজাই জিলাৰ উচ্ছেদিত ভূমিহীন পৰিয়ালৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত উচ্ছেদিত ভূমিহীন পৰিয়ালক অসম চৰকাৰৰ দ্বাৰা কিছু উচ্ছেদিত পৰিয়ালক ভূমি প্ৰদান কৰা নামমাত্ৰ সংস্থাপন কৰা হৈছে যদিও চৰকাৰী সংস্থাপনৰ পৰা বঞ্চিত বহু উচ্ছেদিত পৰিয়াল। আজিলৈকে মুকলি আকাশৰ তলত ভূমিহীনৰ জীৱন অতিবাহিত কৰি আছে। গতিকে প্ৰতিটো ভূমিহীন উচ্ছেদিত পৰিয়ালক চৰকাৰীভাৱে ভূমি প্ৰদান কৰি কল্যাণকামী ৰাষ্ট্ৰৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ দাবী জনালো। 5 নম্বৰ যোৱা 21/6/2024 ইংৰাজী তাৰিখ নগাঁও জিলাৰ অন্তৰ্গত ডিংগুৰি চাপৰিত দুজন মাছমৰীয়া ভাৰতী ক্ৰমে আব্দুল জলিল বয়স 44 বছৰ আৰু জমিৰ উদ্দিন বয়স 36 বছৰ বনকৰ্মীয়ে শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে। মাছমৰীয়া বাকৃবই পৰিয়াল দুটি একমাত্ৰ উপাৰ্জনকাৰী আছিল। গতিকে মাছমৰীয়া দুজনৰ হত্যাকাণ্ডৰ লগত জড়িত বন বিষয়া আৰু বনকৰ্মী দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি ভুক্তভোগী পৰিয়ালৰ দুটিক উপযুক্ত ন্যায় প্ৰদান কৰাৰ লগতে চৰকাৰে এককালীন সাহায্য হিচাপে 10 লাখ টকাকে প্ৰদান কৰাৰ দাবী জনালো। 6 নম্বৰ ৰাজ্যক কঁপাই যোৱা জাহাংগীৰ আলমৰ নিঃসংগ হত্যাকাণ্ডৰ লগত জড়িত সকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি জাহাংগীৰ আলমৰ ভুক্তভোগী পৰিয়ালৰ ন্যায় প্ৰদান কৰক। হত্যাৰ বলি হোৱা জাহাংগীৰ আলমৰ নিৰহ পৰিয়ালক 10 লাখ টকা আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ দাবী জনালো। লগতে জাহাংগীৰ আলমৰ জঘন্য হত্যাকাণ্ডৰ মূল মাষ্টাৰমাইণ্ড সুনীল গগৈ সন্দৰ্ভত যি ৰহস্যৰ সৃষ্টি হৈছে সেয়া অতি শীঘ্ৰে ভেদ কৰিবলৈ দাবী জনালো। গতিকে মহোদয় উপৰোক্ত দাবীসমূহ মানি লৈ অতি শীঘ্ৰে সমস্যাসমূহ সমাধান কৰি অসম আৰু অসমীয়া জাতিক আগুৱাই নিবলৈ অনুৰোধ জনালো। এটি ধন্যবাদৰে মৰিগাঁও জিলা অঞ্চল সভাপতি আছাদুল ইছলাম ডাঙৰীয়া, কেন্দ্ৰীয় অঞ্চল প্ৰচাৰ সম্পাদক ইকৰামুল হুছেইন ডাঙৰীয়া, মৰিগাঁও জিলা অঞ্চল সাধাৰণ সম্পাদক মনসুৰ আহমদ ডাঙৰীয়া, ৰফিকুল ইছলাম ডাঙৰীয়া, ধন্যবাদ। আজি আমচুৰ দ্বাৰা ইয়াত ধৰ্ণা কাৰ্যসূচী পালন কৰা হ'ল। ইয়াত উপস্থিত সকলোকে মই নমস্কাৰ জনাইছোঁ। আপোনালোকে শান্তিপূৰ্ণভাৱে আৰু সুন্দৰভাৱে এই অনুষ্ঠানটো চলাই নিয়াৰ কাৰণে আপোনালোকৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু যিখিনি দাবী সম্বলিত মেমৰেণ্ডাম আপোনালোকে আমাৰ হাতত জমা দিছে, এইখন জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়লৈ অতি সোনকালে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিম। ধন্যবাদ। প্ৰিয় দৰ্শক, পেজটোক ফ'ল' কৰি ৰাখক আৰু ভিডিঅ'টোক এটাকৈ শ্বেয়াৰ কৰি দিয়ক।